মনৰ কথা এই চেনেলত আকবৰ আৰু বীৰবলৰ যি কাহিনী প্ৰস্তুত কৰি থকা হৈ আছে তাৰে এই অষ্টমটো খণ্ডলৈ আপোনাক স্বাগতম। আজি আমি শুনিম য'ত বীৰবলে প্ৰমাণ কৰে যে সকলো জীৱৰ বাবে নিজৰ জীৱনৰ মূল্য সকলোতকৈ বেছি। আহকচোন কাহিনীটো আৰম্ভ কৰোঁ। বীৰবলৰ বুদ্ধি আৰু জ্ঞানৰ পৰীক্ষা কৰিবলৈ সম্ৰাটে মাজে সময়ে এনেকুৱা একোটা কঠিন প্ৰশ্ন কৰিছিল যে কোনো পণ্ডিত লোকেও তৎক্ষণাৎ তাৰ উত্তৰ দিব নোৱাৰে। কিন্তু সম্ৰাটে ভাবি আচৰিত হয় যে সেইবোৰ প্ৰশ্নৰ উত্তৰ বীৰবলে খুব সহজে দিয়ে। এদিন তেওঁ বীৰবলক আন এটি কঠিন প্ৰশ্ন কৰিলে। বীৰবল, ভগৱানে সৃষ্টি কৰা সকলো প্ৰাণীৰে সবাতোতকৈ প্ৰিয় বস্তু কি? অন্য কোনোৱে হয়তো এই প্ৰশ্নৰ উত্তৰ সহজে দিব নোৱাৰিলেহেঁতেন, কিন্তু বীৰবলে ইয়াৰ উত্তৰ সহজে দিলে। তেওঁ ক'লে সকলো প্ৰাণীৰে নিজৰ জীৱনটোৱে সবাতোতকৈ প্ৰিয়। বীৰবলৰ উত্তৰ শুনি সম্ৰাট দোধোৰ মোধোৰত পৰিল। তেওঁৰ এটা ধাৰণা আছিল যে নিজৰ সন্তানে সকলো প্ৰাণীৰ অতি প্ৰিয়। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি হ'লেও সকলো প্ৰাণীয়ে নিজৰ সন্তানক বচাবলৈ চায়। সম্ৰাটে বীৰবলক ক'লে, বীৰবল, মই তোমাৰ কথাৰ লগত একমত হ'ব পৰা নাই। তোমাক সময় দিলোঁ, তুমি এই কথাষাৰৰ সত্যতা প্ৰমাণ কৰি দেখুওৱা। বীৰবলে ক'লে, আপোনাৰ এই অধমে প্ৰমাণ কৰিব নোৱাৰাকৈ কোনো কথা নকয়। অহাকালি আপোনাক মই এই কথাৰ সত্যতা দেখুৱাম। পিছদিনা বীৰবলে মানুহ লগাই এটা গাঁত খান্দিলে। তাৰ পাছত সম্ৰাটৰ চিৰিয়াখানাৰ পৰা পোৱালি এটাৰ সৈতে বান্দৰী এজনী আনিলে। পোৱালিটো গাঁতৰ ভিতৰত ৰাখি গাঁতটো পানীৰে পূৰ্ণ কৰিবলৈ বনুৱাসকলক নিৰ্দেশ দিয়া হ'ল। গাঁতটো পানীৰে ভৰিবলৈ ধৰা দেখি বান্দৰীজনীয়ে জাপ মাৰি গাঁতটোৰ ভিতৰত সোমাল আৰু পোৱালি দুটা হাতেৰে সাৱটি ধৰি পানীৰ পৰা বচাবলৈ যত্ন কৰিলে। পানী তেতিয়া ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে। তেতিয়া বান্দৰীজনীয়ে তাইৰ পোৱালিটো মূৰৰ ওপৰত তুলি লৈ পানীৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰিলে। ইয়াকে দেখি সম্ৰাটে বীৰবলক ক'লে, চোৱা বীৰবল, বান্দৰীজনীয়ে কেনেদৰে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিও পোৱালিটো বচাবলৈ যত্ন কৰিছে। এতিয়াও তুমি ক'ব পাৰিবানে যে তোমাৰ কথাটো সত্য? সম্ৰাটৰ কথাত বীৰবলে মৃদু হাঁহি এটা মাৰিলে আৰু ক'লে, আৰু অলপ সময় অপেক্ষা কৰক। নাটকৰ শেষ দৃশ্য এতিয়াও বাকী। শেষ দৃশ্যই প্ৰমাণ কৰিব কাৰ কথা সত্য। পানী বাঢ়ি গৈ যেতিয়া বান্দৰীজনী ডুব যোৱাৰ উপক্ৰম হ'ল, তেতিয়া তাই বুজি পালে যে তাইৰ নিজৰ জীৱন এতিয়া বিপদত। তাই এইবাৰ পোৱালিটো এৰি দিলে। পোৱালিটো বচাবলৈ আশা বাদ দি তাই নিজৰ জীৱনটো বচাবলৈ যত্ন কৰিলে। তেতিয়া বীৰবলে সম্ৰাটক ক'লে, দেখিছে বান্দৰীজনীয়ে পোৱালিটো এৰি নিজৰ জীৱন বচাবলৈ কেনেদৰে জঁপিয়াই আছে। সম্ৰাটে বুজিলে বীৰবলৰ কথাই সত্য। কোনো প্ৰাণীয়ে তাৰ নিজৰ জীৱনতকৈ আন বস্তুক ভাল পাব নোৱাৰে। এই কাহিনীৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰোঁ। সকলো জীৱৰ বাবে তেওঁৰ নিজৰ জীৱন সৰ্বশ্ৰেষ্ঠ। আশা কৰোঁ আপুনি ভিডিঅ'টো উপভোগ কৰিলে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টোক লাইক, কমেণ্ট আৰু আপোনাৰ মতামত দিবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক যাতে নতুন ভিডিঅ'ৰ আপডেট আপুনি পায়। আগলৈ আকৌ নতুন কাহিনীলৈ হাজিৰ হ'ম। তেতিয়ালৈ সুস্থ থাকক, আনন্দৰে থাকক। থেংক ইউ আজিৰ বাবে।